দেখো আকাশ তারায় ভরা, দেখো যাওয়ার পথে। Hey guys, welcome back to my Jintis vlog. আৰু দুৰ্গা পূজাৰ সাথে গুচিয়ে গ'ল আৰু আজি হৈছে বিজয় দশমী আৰু সেই বুলি ভাবিছোঁ আজি যোৰহাটত যাওঁ, যোৰহাটত গৈ পিনে বিজয় দশমী চাওঁ। তো কোনো বছৰ চোৱা নাই, বহুত আগতে চাইছিলোঁ সৰু থাকোঁতে। তো এইবাৰ মোৰ প্ৰথম যোৰহাটত হ'ব মানে বিজয় দশমী চাবলৈ। তো এতিয়া সময় হৈছে 2টা, তো দেৰি নকৰোঁ, এতিয়া যাব লাগে। তো ব'লক। আমাৰ মন্দিৰৰ কাম হ'ল আৰু মানে পূজাৰ কাৰণে কাম চাম বন্ধ কৰা হৈ আছে। এইফালে মানে ভীমটো ডলা হৈছে আৰু ৱাল এফালে দিয়া হৈছে। তো এইফালে ভতিজা আৰু ভাতিজা বহি আছে, খেলি আছে। তো মানে আৰু পূজাৰ কাৰণে কাম চাম বন্ধ হৈ আছে। তো কালিৰ পৰা কাম ষ্টাৰ্ট হ'ব আৰু এইফালে। তো তেতিয়া ব'লক আৰু দেৰি নকৰোঁ। গাড়ীখন নামিলোঁ, টেম্পু ধৰি ল'লোঁ, এতিয়া বহি ল'লোঁ। যাব লাগে এইফালে আমাৰ লগৰকেইটা চবে বহিলে। ভাড়াটো কিমান? 20 টকা দিবা। অঁ ঠিক আছে, 20 টকাকৈ। সিদিনা বৰষুণৰ কাৰণে আপোনালোকক নিশ্চয় মানে যোৱা নহ'লে। তো আজি গৈ আছোঁ, আজি আপোনালোকক দেখাম। তো আজি কি দেখাম, আজি বিজয় দশমী, তো তাকে দেখাম আৰু। তো তাকে সিদিনা কৈছিলে না কেনেকুৱা লাগিলে চাই পিনে? এইফালে কেনেকুৱা লাগিছে আজি দশমী? ভাল লাগিছে, বহুত ভাল লাগিছে, মজা লাগিছে। তো এইফালে গোসাঁনী লৈ আহিছে, চাব পাৰে আপোনালোকে। এয়া এতিয়া ফ্লাইঅভাৰ পালোঁ আমি এতিয়া। পুৰা ভিৰ, পুৰা জাম হৈ আছে চব। এতিয়া লিচুবাৰী আহি পালোঁ আৰু এতিয়া বিজনেছৰ ওচৰতে আছোঁ, ইয়াত চাব পাৰে। আৰু এতিয়া জাষ্ট গোসাঁনী লৈ গ'ল, এতিয়া গোসাঁনী নাই, অকল মানে এতিয়া ইয়াত কোনোৱে নাই বৰ্তমান, আমি আছোঁ। এখন চাব পাৰে, গোসাঁনী নাই, লৈ গ'ল গোসাঁনী। জাষ্ট আমি যেতিয়া গাড়ী পৰা আমি তেতিয়াই লৈ গ'ল। তো আমি এতিয়া অকণ মানে ফটো চটো উঠিব আহিছোঁ আৰু হ'ব ন, আশাটো থাকি যাব। তাৰপৰা চব ফটো চটো উঠি আছে। এতিয়া ইয়াৰ পৰা যাওঁ, তুমি চাব লাগে, হেৰি নকৰা আৰু এতিয়া ইয়াত গৈ থাকিলে আমাৰ ইফালে তুমি চোৱা নহ'ব, হ'ব লাগে, যাব লাগে। তো এতিয়া তাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া গৈ আছোঁ যোৰহাট। আৰু আমাৰ লিচুবাৰী গোসাঁনী লোৱা হৈ গ'ল, মানে এনেকৈ গৈছিলোঁ চাবলৈ, চোৱা নাই সেইকাৰণে গৈছিলোঁ। আৰু চেমত তাত গৈ কেনেকুৱা লাগিলে? ভালে লাগিলে। তো মানে এটাই বেয়া লাগিলে, গোসাঁনীটো নাপালোঁ, হয় নাই? গোসাঁনীটো নাপালোঁ, অঁ এতিয়া মানুহৰ লাজে পালোঁ আমি গৈ পিনে। যেতিয়া আহিব লাগিছিল তেতিয়া অহা নাই আৰু এতিয়াই গৈছিলোঁ। গোসাঁনী আগত গৈছে, চাব পাৰে আপোনালোকে। বৰষুণৰ কাৰণে যাব নোৱাৰিলোঁ এতিয়া। হা কি কৈছ? বৰষুণ কাৰণে যাব নোৱাৰিলোঁ সেইদিনা। অঁ এতিয়া বৰষুণৰ কাৰণে যাব নোৱাৰিলোঁ, মানে বহুতে বৰষুণ, একেৰাহে বৰষুণ, এবাৰ কমে এবাৰ দিয়ে, সেইকাৰণে যাব নোৱাৰিলোঁ। তো আজি গৈ পিনে মানে মনৰ আশাটো পূৰ্ণ কৰি আহিলোঁ আৰু। তেতিয়াহ'লে আগত ল'ৰাকেইটা গৈ আছে গোসাঁনী চাব পাৰে আপোনালোকে। কমরিয়া মানুষ সব পুরো ভিড় হয়েছে, পুরো একদম রাস্তা জাম হয়ে গেলে তারপর আপনাদেরকে সব গাইস। আর এটা সে লিচুবাৰী গোসাঁনী চাব পাৰে আপোনালোকে। আৰু ফ্লাইঅভাৰৰ ওপৰত পুৰা ইমান মানে জাম হৈ আছে। পুৰা মানুহ চাব পাৰিব, মানে ধামাকা হ'ব আজি ভিডিঅ'টো, খালি চাই থাকক। তাৰ পৰা আহিলোঁ আৰু এতিয়া গড়ালি আৰু গড়ালি ইয়াত ভিৰ চাব পাৰে আপোনালোকে। আৰু এটাৰ পৰা এটা আহি আছে গোসাঁনী ইয়াত চাব, আৰু আজি পুৰা মানুহ হৈছে ইয়াত।
দেখো আলোয় আলো আকাশ, দেখো আকাশ তারায় ভরা, দেখো যাওয়ার পথের পাশে ছোটে হাওয়া পাগল পারা। এত আনন্দ আয়োজন সবই বৃথা আমায় ছাড়া। গরম গরম দাদা জিলাপি বনাইছে। দাদা কেনেকুৱা, ভালনে? অঁ এতিয়ালৈকে গোসানি লৈ আছে, মানে গোসানি বহুতে মানে লৈছে, মানে দুটাৰ পৰা গোসানি লৈ আছে চব। আজি হৈছে জোগাৰত মানে একদমেই লাইন নাই, আৰু আজি গোসানি লৈছে কাৰণে মানে লাইটটো কাটিছে তাৰমানে মানে জোগাৰ হৈ আছে। চাব পাৰে আপোনালোকে মানে গোসানি লৈছে, সেইকাৰণে মানে কাৰেণ্টটো কাটি থাকিছে। এইকেইটা লৈ পিনে ঘৰ যাব লাগে, দেৰি নকৰে আৰু। আমাৰ বজাৰ চজাৰ হৈ গ'ল, এতিয়া আমি আহিছোঁ গাড়ীত। এইফালে সবাই গাড়ীত উঠি ল'লে এইফালে। তো আমাৰো বজাৰ কেইটামান বেছি কৰা নাই, এইফালে জিলাপি আৰু বুন্দিয়া ভুজিয়া, আৰু এইফালে ঘৰৰ কাৰণে মিঠাই লৈ ল'লোঁ। আৰু তই কি ল'লি? ম'ম' ল'লোঁ, আৰু তাৰপিছত লালমোহন ল'লোঁ 5টা। আৰু এইফালে চিপ খাই আছে, আৰু মইতো একো খোৱা নাই, গম পায়েই মই খাই আছোঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ।